জ্যোতিৰেখাচাকাডেমীলৈ আজিৰ মোৰ ভিডিঅ'টোত আগবঢ়াবলৈ লৈছোঁ ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ এই পাঠটিৰ তলত থকা প্ৰশ্নখিনি। প্ৰথম প্ৰশ্ন আছিলে উত্তৰ দিয়া। শুঙ্গ বংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ এনচাৰ হ'ল কাণ্ড বংশই। সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল? এনচাৰ কলিংগত। কলিংগ ৰাজ্যক বৰ্তমান কি নামেৰে জনা যায়? কি নামেৰে জনা যায়? বৰ্তমান উৰিষ্যা। নেক্সট কুৱেশ্যন আছিলে ত্ৰিৰাজ্য বুলিলে কোন কোন কেইখন ৰাজ্যক বুজায়? ইয়াৰ উত্তৰ চোল, চেৰা আৰু পাণ্ড্যসকলে ৰাজত্ব কৰা ৰাজ্যকেইখনক একেলগে ত্ৰিৰাজ্য বোলা হৈছিল। পিছৰ কুৱেশ্যন কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? এনচাৰ কুশান বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কনিষ্ক। পিছত 2 নম্বৰ কুৱেশ্যনটোতো চমু উত্তৰ দিবলৈ কৈছিলে। সাতবাহনসকলৰ ৰাজত্ব কালত কাৰ কাৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন হৈছিল? ইয়াৰ উত্তৰ ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ লগত। পিছৰ কুৱেশ্যন কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম কেইটা ভাগত ভাগ হৈছিল আৰু ভাগকেইটা কি কি? উত্তৰটো হ'ল কনিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম দুটা ভাগত বিভক্ত হৈছিল আৰু ভাগকেইটা হ'ল হিনযান আৰু মহাযান। পিছৰ কুৱেশ্যন সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ হ'ল সংগম সাহিত্য 2 প্ৰকাৰৰ, বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক। পিছৰ কুৱেশ্যন কুশান যুগৰ দুটা শিল্পকলাৰ নাম লিখা। ইয়াত এই কুশান যুগত গান্ধাৰ শিল্পকলায়ো খুব সমাদৰ পাইছিল, যদিও কুশানসকলৰ গান্ধাৰ শিল্পকলাটো বাহিৰৰ শিল্পকলা আছিল, কিন্তু কুশান যুগৰ নিজৰ শিল্পকলাকেইটা নিজৰ সৃষ্ট শিল্পকলাকেইটা আছিলে মথুৰা আৰু অমৰাৱতী শিল্পকলা। তাৰ পিছৰ কুৱেশ্যন মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে কৰা দুটা ব্যৱস্থাৰ নাম লিখা। এইটো হ'ল নলা আৰু পুখুৰী। আজিৰ নিচিনাকৈ নদীৰ পৰা জলসিঞ্চন অনা নাইবা নলী নালেৰে পানী যোগান ধৰাৰ ব্যৱস্থা সেই সময়ত নাছিল। সেই সময়ত নলা তোমালোকে বুজিছা চাগে, জান আৰু পুখুৰীৰ পৰা পানী সিঁচি খেতিৰ পথাৰত পানীৰ যোগান ধৰা হৈছিল। তাৰপিছত আছে মৌৰ্য যুগৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কি কি বৃত্তিজীৱী লোক বাস কৰিছিল? ইয়াৰ উত্তৰ হ'ল কুমাৰ মানে মাটিৰ কাম কৰা মানুহ, কমাৰ মানে লোৰ কাম কৰা মানুহ, হস্ত লোৰ দা কটাৰী নিৰ্মাণ কৰা মানুহ, বাহৈ আৰু শিপিনী। ইয়াৰ পিছৰ কুৱেশ্যন আছিলে ক অংশৰ লগত খ অংশ মিলাই চোৱা। ইয়াত মহামেঘ বাহন আছিল সাতবাহন বংশৰ এজন ৰজা। তাৰপিছত অন্ধ্ৰৰ আন এটা নাম আছিল কলিংগ। চাবা এইটো মিলিছে ইয়াৰ লগত। অন্ধ্ৰৰ আন এটা নাম হ'ল কলিংগ। ইণ্ডো গ্ৰীক সকলৰ বিখ্যাত ৰজাজন আছিল মিনাণ্ডাৰ। কনিষ্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল গান্ধাৰ শিল্পই। সংগম সাহিত্য হ'ল তামিল কবি সন্মিলনৰ সাহিত্য। ইয়াৰ পিছৰ কুৱেশ্যন আছিলে শুদ্ধ উত্তৰ বাছি উলিওৱা। সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হিমুকে। যৱন বুলি ইণ্ডো গ্ৰীকসকলক কোৱা হৈছিল। গান্ধাৰ শিল্পৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম। গণ্ডুফৰ্নিচ পল্লৱ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল আৰু জাতকবোৰ হৈছে গল্প। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো তোমালোক সকলোৱে শেষ পৰ্যন্ত চাবা। ধন্যবাদ। আজিলৈ আহোঁ।